বন্ধু বান্ধৱীসকল 28 তাৰিখৰ পৰীক্ষাটোত হাতত মাত্ৰ এডমিট কাৰ্ড, এড্ৰেছ প্ৰুফ এটা, পান কাৰ্ড বা আধাৰ কাৰ্ড, লগত এটা কলম, তাৰ বাহিৰে একো নি লাভ নাই। কাৰণটো কিয়, মোবাইলটো লৈ গ'লেও আমি কোনোবা দোকানত বা কাৰোবাৰ বেগত ৰাখি থৈ যাব লাগিব, যিটো নেকি আমাৰ কাৰণে একেবাৰে বেয়া, সেইটো হেৰাই যাব পাৰে। মানি বেগটো নিনিব, যিটো নেকি আমাৰ বেয়া হ'ব। পুলিচে এইটো মানি বেগটো নিব নিদিয়ে। মানি বেগটো আমি ক'ৰবাত থৈ যাব লাগিব, আৰু এইটোৰ কাৰণে আমাৰ মানি বেগটো হেৰাবও পাৰে। সেয়ে পকেটত পইচা লৈ যাব। এইখিনিয়ে কৰিব, আপোনালোকে কোনো ধৰণৰ বিপদত নপৰে। আৰু এইটো কোৱাৰ কাৰণ এটাই যে আপোনালোকে বিপদত নপৰে পিছফালে গৈ, আৰু তাত গৈ কোনো ধৰণৰ মানুহৰ সহায় ল'ব নালাগে, ডাইৰেক্ট ইণ্টাৰভিউ দিব পাৰিব। আৰু মই এনেকুৱা ভিডিঅ' দি থাকিম যিটো আপোনালোকে চাই থাকিব পাৰিব, তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব।